শ্ৰী ৰাধা বন্ধুসকল, আজি মই ভিডিঅ'টো মানুহজনে গৰু এৰাল দিয়াবলৈ যোৱাৰ পৰা আৰম্ভ কৰিছোঁ। আজি কেইবাদিনো হ'ল লং ভিডিঅ' দিয়াই নাই, কিন্তু ভিডিঅ' দিম, ভিডিঅ' বনাবলৈ একো টপিকে পোৱা নাই। সেইকাৰণে বোলো ইয়াকে অকণমান ভিডিঅ' বনাচোন, দিনটো কি কৰোঁ মানুহজনে মই চবেই মিলি পেনে সেয়াকে ভিডিঅ' অকণ বনাই পেনে দি থাকোঁ। সদায়নো কিমান কাম বন কৰাবিলাককে ভিডিঅ' দিম ন, আৰু সেইকাৰণে বোলো দিয়াও নাছিলোঁ। তেওঁ বহুত দিন নাই দিয়া যে, সেইকাৰণে এয়াকে বনাই ভিডিঅ' দিওঁচোন। আৰু ভাবিছিলোঁ ৰেচিপি ভিডিঅ' এটা বনাওঁ নি বুলি, তাৰপৰা বনাবলৈ হ'লে কি হ'ব, আমাৰ ঘৰত সেইকেইটা বস্তু নায়েই, সেইকাৰণে বনোৱাও নাই। একদিন আমাৰ ইমান দিগদাৰ লাগিছে, তাৰমানে তেল নিমখ খাবৰ কাৰণেই দিগদাৰ হৈ গৈছে, কেনেকৈ আকৌ ৰেচিপি ভিডিঅ' বনাওঁ। সেইকাৰণে কাম বনবিলাককে কৰা ভিডিঅ'টোকে বনাওঁ। আৰু মই ভিডিঅ'ত দেখোঁ মানুহবিলাকে ইমান মাছ মাংস বনোৱা ভিডিঅ'বিলাক বনায়, মই বনাব পাৰিলোঁহেঁতেন, হ'লেও মানে আনিব লাগিব নহয় আকৌ মাছ মাংস। আৰু কি হ'ব জানে, মই আকৌ মাছ মাংস নাখাওঁ, আৰু আজিকালি একদম চুবলৈও মন নাযায়। সেইকাৰণে মই মাছ মাংস বনোৱা ৰেচিপি বনাব মন নাযায়। আমাৰ মানুহজনে খায় আৰু ল'ৰাকেইটাই খায় বাৰু, হ'লেও ইমান নাখায়। কেতিয়াবা সপ্তাহটোত মূৰত এদিন নহবা মাহটোৰ মূৰত এদিন সেনেকৈহে খায়। তেও মই যেনে তেনেহে তেওঁলোকক বনাই মেলি দিওঁ, মোৰ অকণো বনাব মন নাযায়। মাছ মাংসবিলাক মোৰ চুবলৈ মন নাযায়। এই খাবলৈ এৰা এবছৰ হ'ল যে, এতিয়া সেই খাবলৈ এৰাৰ পৰা মানে ভালেই নলগা হ'ল মাছ মাংসৰ প্ৰতি। আৰু আপোনালোকে ভাবিব নহয় চাগে মই কিয় মাছ মাংস নাখাওঁ। মই কিয় মাছ মাংস নাখাওঁ জানে, আমাৰ এই দুখীয়া ভগা প্ৰজাত সৰুকৈ অকণমানিকৈ ভগৱান শ্ৰীকৃষ্ণৰ মন্দিৰ ভাগ আছে, সেইকাৰণে মই মাছ মাংস নাখাওঁ। মন্দিৰ ভাগৰ মানে সেৱা সৎকাৰ কৰোঁ যে, ভগৱান শ্ৰীকৃষ্ণ বালস্বৰূপ লাডু গোপালৰ স্বৰূপত আছে। সেই লাডু গোপালক সেৱা কৰিলে মাছ মাংস খাব নালাগে হেনো, সেইকাৰণে মই মাছ মাংস খাবলৈ এৰি দিলোঁ। আৰু পিঁয়াজ ৰচুনো খাব নালাগে, তেতিয়াৰ পৰা মই এইবিলাক বস্তু খাবলৈ ত্যাগ কৰিলোঁ। মানে আপোনালোকক যে মই মন্দিৰৰ কথা কৈছোঁ, আপোনালোকে বেলেগ নেভাবিব আকৌ মই বহুত কিবা বুলি, কিন্তু মই সেনেকুৱা নহয়। মোৰ ভগৱানক মানে বহুত, ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি মানে মোৰ বহুত মানে ক'বলৈ নোৱাৰা, মানে ইমানেই হেৰি আছে, প্ৰেম আছে, মানে মৰম আছে। মই কেনেকৈ ক'ম নাজানো, কিন্তু ভগৱানৰ প্ৰতি থকা ভাৱ মই কাৰো আগত প্ৰকাশ কৰিব মন নাই। তেওঁ মানে ক'বলগীয়া কেলৈ হ'ল, আপোনালোকে ভাবিব কি কাৰণে মাছ মাংস খাবলৈ এৰিলে, সেই বুলি ভাবিব যে মই সেইকাৰণেই ক'বলগীয়া হ'ল, নহ'বা মোক ক'বলৈ অকণো মন নাছিলে। আৰু ইয়াত যে দেখিছিলে আমাৰ মানুহজনে ধানখিনি কোবাই আছিলে, সেয়া ধানৰ বাহ দিয়া বুলি কয়। মানে আমাৰ এইফালে আকৌ ধানৰ বাহ দিয়া বুলি কওঁ, আপোনালোকৰ এইফালে কি বুলি কয় জনাবচোন। আৰু ধানৰ বাহ দি দিলে মানে পতান ঘুগুলা জাবৰ চব গুচি যায়, তেতিয়া ধানখিনি মানে নেজাৰিলেও হয়, তেতিয়া চফা হৈ যায় যে, সেনেকৈয়ে মানে মেলত খুন্দিব পাৰি। আৰু তাৰপৰা মানুহজনে ক'লে ধানখিনি মেলি দি আহিবলৈ, তাৰপৰা মই ধানখিনি মেলিবলৈ গৈছোঁ। কেনেকুৱা গৰম বাৰু এইকেইদিন, মানে ধান ৰ'দত দিয়াকেইদিন বহুত গৰমৰ ওপৰত ধান মানে আমাৰ বহুত দিনতে ৰ'দত দিব লাগিছিলে, দিয়াই নাছিলোঁ। চাউলৰ দিগদাৰ হৈ গৈছে, চাউল আমি ধান ৰ'দত দিয়া এলাহত মানে গৰমৰ ওপৰত কিনি খাই আছিলোঁ। এইকেইদিন মানে এতিয়া নিদিলে নহয়, কিয়নো কি পইচা ইমান দিগদাৰ লাগিছে, চাউল কিনিবলৈ আমাৰ পইচা দিগদাৰ হৈ গৈছে। সেইকাৰণে মানে ধানখিনি যিমান গৰম হ'লেও এলাহ কৰিলে নহ'ব, ধানকেইটা শুকুৱাই লোৱাটোৱেই ভাল। আৰু আমাৰ ধান দিয়া পদ্ধতিটো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন, ভাল লাগিছেনে নাই, কি কাৰণে এনেকৈ দিওঁ গম পাইছে নাই বাৰু। আমাৰ যে কুকুৰা আছে, সেইকাৰণে মানে এনেকৈ দিওঁ, তেতিয়া কুকুৰাই মানে খুচৰিব নোৱাৰে, ওপৰেদি উৰি পিনে সোমালেও খুচৰি দিলে মানে নেটখনৰ পৰা মানে তাতে থাকিব, নহ'বা এনেকৈ খুচৰি দিলে গোটেই ধানখিনি মাটিলৈ গুচি আহে যে, সেইকাৰণে সেইভাগে দিওঁ। আৰু এইফালে ধান ৰ'দত দি পিনে চাহ খোৱা, আকৌ সিহঁতি ঠাণ্ডা ভাত খাইছিলে, ঠাণ্ডা ভাত খোৱা বাচনবোৰ আছিলে নহয়, সেইখিনি ধুই লৈছোঁ। মানে আমাৰ ভাত এক টাইমেই বনাওঁ, 12টামান বজাত মই ভাত বনাওঁহে, তেতিয়া 2টামান বজাত খাওঁ গৰম ভাত। ৰাতিপুৱা মানে সিহঁতি ঠাণ্ডা ভাত খাই লয়, যোনে খায় সি খাই লয়, আৰু যোনে নাখায় আৰু, কিন্তু ভাত আমি 2টামান বজাতহে খাওঁ। সেই আকৌ খোৱা বাচনখিনি আছিলে নহয়, সেইখিনি ধুই লৈছোঁ। তাৰপৰা এইখিনি কুকুৰা দেখিছে নাই, কুকুৰাকেইটা মানে বাচনখিনি ধুবলৈ আহিলে ভাত চাত থাকে যে, ছটিয়াই দিলে মানে সিহঁতি খায়হি। আৰু কি জানে, এইবাৰ মই কুকুৰা বহুত কমকৈ উঠালোঁ, ইয়াৰ আগৰ বাহত কুকুৰা বহুত উঠিছিলে।
আৰু মোৰ কুকুৰা পুহিবলৈ ইচ্ছা নাই মানে কেলে আমাৰ মানুহকেইটা খাবলৈ ইমান দিগদাৰ হয় আৰু কুকুৰাখনক খুৱাম ক'ৰ পৰা সেইকাৰণে মোৰ কুকুৰা পুহিবলৈ ইচ্ছা নাই কিন্তু হ'লে কি হ'ব কুকুৰা কিবা এটা বিপদ পৰিলে কুকুৰা বেচিলেও মানে পইচা এটা পালে কামত দিয়ে সেইকাৰণে মানে পুহি আছোঁ নহ'বা মোৰ পুহিবলৈ অকণো মন নাই আৰু আমাৰ ঘৰ দুৱাৰবিলাক বৰষুণ দিলে মানে গোটেই বোকা পানী হৈ যায় যে সেইকাৰণেও বেয়া লাগে আৰু কি জানে আৰু এই কি কুকুৰা থাকিলে মানে শাক পাচলি এটা কৰিলে মানে এতিয়া খৰালিৰ দিনত গোটেই খুচৰি পেলাই মানে একোৱে নহয় নেট দি বেৰি দি পেলাই হ'লেও উৰি উৰি গৈ পিনে সোমাই পিনে খুচৰি দিয়ে সেইকাৰণেও পুহিব মন নাযায় এফালে হ'লে কি হ'ব এফালে নহয় কুকুৰা হ'লে মানে পাচলি নহয় পাচলি হ'লে কুকুৰা নহয় সেইকাৰণে যিকোনো এটা হয় আৰু তেও মানে পাচলিকেইটা নকৰিলে ইমান দাম কেনেকৈ পাচলি কিনি খাম হয় নহয় বাৰু আৰু কুকুৰাও দাম হয় আমি ইমান কুকুৰা নাখাওঁ যে ডিম চিমো নাখাওঁ অকল উমনি দিওঁ আৰু কুকুৰাবিলাক বেছি দিওঁ বেছি আৰু ঘৰৰ পাচলি খাবলৈ কিমান টেষ্টি বাৰু হয় নহয় আৰু বজাৰৰ যে পাচলিকেইটা গোটেই সাৰ দিয়া কিনি আনিবাহে আনি অকণমান ঘৰত থোৱাৰ লগে লগে মোজোঙা পৰে ঘৰৰ লাই শাককেইটা খাবলৈ কিমান ধুনীয়া বা লাই দুডালমান ছিঙি আনি মোহাৰিও ভাতকেইটা খাব পাৰি হয় নহয় বাৰু আৰু ধনিয়া শাককেইডাল যে কিমান টেষ্টি আৰু ধনিয়াকেইডালৰ যে ক'বলৈ বাকী নাই আঁতৰৰ পৰা মলমলাই থাকে ন আৰু আমাৰ লেখীয়া কাম বন কৰি খোৱা দুখীয়া মানুহক আপোনালোকে সহায় কৰিলেহে আমি অকণমান আগবাঢ়ি যাব পাৰিম আৰু আপোনালোকে মোৰ এই ভিডিঅ' চাই পিনে মোক অকণমান সহায় কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ' বাৰু শ্বেয়াৰ কৰিব পৰা নহয় হ'লেও মানে মই আপোনালোকক প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে মোৰ অকণমান ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিবচোন আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনটো আপোনালোকলৈ প্ৰথমতে আহে আকৌ এয়া ধান লৰাবলৈ হ'লেই নহয় ধানকেইটা আকৌ লৰাই নিদিলে মানে ভালকৈ নুশুকালে মেলত খুন্দিলে মানে চাউলখিনি ভাল নহয় ভাগি যায় ভাগি গ'লে মানে আকৌ ভাতকেইটা খাবলৈ বেয়া লাগে সেইকাৰণে ধান মেলিলে মানে লৰায়ে থাকিব লাগিব মাজে মাজে ন আৰু মই ইমানতে এই ভিডিঅ'টো সামৰণি মাৰিছোঁ আপোনালোকৰ চবৰে দেহ মন ভালে থাকক চবেই কৰ্মজীৱন আগবাঢ়ি যাওক আৰু এইফালে আমাৰ মানুহজনে আজি ঢেকীয়া বুটলি আনিছিলে ঢেকীয়া ঔটেঙাই দালিয়ে বনাম তাৰপিছত আলুৱে আৰু ভাতকেৰেলাই ভাজিম সেয়াই আমাৰ আজি দিনৰ সাজৰ এয়া কুকাৰত ভাত উঠাই থৈছোঁ তাৰপিছত আমাৰ মানে গাহৰি আছিলে নহয় গাহৰি দুটা বেচিলে তাৰপিছত গাহৰি দুটা বেচি ৩৬,০০০ পইচা পালে তাৰপিছত এই বোলে ৩,০০০ ইটাকে আনি থওঁচোন ঘৰটো বনাবলৈ অকণমান ভগা চিগা ঘৰটো মেৰামতি কৰিবলৈ পাওঁনে নোৱাৰোঁ ভগৱানে জানিব সেইটো কিন্তু ইটাখিনি পইচাটো পাই আনি থৈছোঁ আৰু